নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে খবৰ ভাল। BSF ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে আৰু এই পদত এপ্লাই কৰিবলৈ হ'লে চিম্পুল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তাৰ লগতে ITI থাকিব লাগিব। ক'ত কিমানটা ভেকেঞ্চি আছে, কি ডকুমেণ্ট লাগিব, ল'ৰাৰ বাবে হাইট কিমান থাকিব লাগিব, কোনে এপ্লাই কৰিব পাৰিব, সকলোখিনি তথ্য ষ্টেপ বাই ষ্টেপ জনাম। তাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি সদায় এইটো চেনেলত ডিফেন্সৰ আৰু অন্যান্য চৰকাৰী চাকৰিৰ ভিডিঅ'সমূহ আপডেট দি থাকোঁ। আৰু যিসকলে নেকি BSF ষ্টেটমেণ্টত এপ্লাই কৰিছে তেওঁলোকৰ বাবে এখন বেষ্ট বুক লৈ আহিছোঁ। আৰু এই বুকখন Amazon আৰু ফ্লিপকাৰ্টত অতি কম মূল্যত পোৱা যায় আৰু তাৰ বাবে আমি ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ অৰ্ডাৰ কৰিব পাৰিব। BSFত ক'ত কিমানটা পোষ্ট খালী আছে আমি জনাই আছোঁ, ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। BSF হেড কনষ্টেবল, ৰেডিঅ' অপাৰেটৰ আৰু ৰেডিঅ' মেকানিক ৰিক্ৰুটমেণ্ট 2025 ভেকেঞ্চি ডিটেইলছ। পোষ্ট নেম হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰ, তাত আছে 910টা পোষ্ট খালী আছে আৰু হেড কনষ্টেবল ৰেডিঅ' মেকানিকত 211টা পোষ্ট খালী আছে। ইয়াৰ চেলাৰীটো উল্লেখ কৰা নাই। এপ্লাই অনলাইন ষ্টাৰ্ট ডেট 24 আগষ্ট 2025 আৰু এপ্লাই লাষ্ট ডেট 23 ছেপ্টেম্বৰ 2025 তাৰিখে এপ্লাই লাষ্ট ডেট হ'ব। টোটেল পোষ্ট 1121টা। তাৰপিছত আছে বয়সৰ সময়সীমা। মিনিমাম বয়স হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু OBCৰ বাবে 3 ইয়াৰ্ছ দিয়া হৈছে আৰু ST SCৰ বাবে 5 ইয়াৰ্ছ বঢ়াই দিয়া হৈছে। জেনেৰেল OBC EWS এপ্লিকেশ্যন ফিজ 100 টকা পে'মেণ্ট কৰিব লাগিব। SC ST কেণ্ডিডেট কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। তাৰপিছত হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰত 10 মেট্ৰিক পাছ কৰিব লাগিব, লগতে ITI থাকিব লাগিব আৰু 12 পাছো কৰিব লাগিব। তাৰপিছত আছে হেড কনষ্টেবল ৰেডিঅ' মেকানিক, ইয়াতো 12 পাছ কৰিব লাগিব, লগতে ITI থাকিব লাগিব আৰু 60% থাকিব লাগিব। তাৰপিছত আছে চিলেকশ্যন প্ৰচেছ। প্ৰথমে ৰিটেন এক্সাম হ'ব, তাৰপিছত হ'ব PET এণ্ড PST টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন, ডেছক্ৰিপটিভ টেষ্ট, তাৰপিছত মেডিকেল এক্সামিনেশ্যন। ইয়াত এপ্লাই কৰাৰ লিংক আছে, 24 আগষ্ট তাৰিখে গৈ এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থকাৰ বাবে ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ। জয় আই অসম।